কোকৰাঝাৰৰ পৰা 22 জানুৱাৰীত হ'বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আজি দুইগৰাকী সাধু ৰাওনা হয়। তেওঁলোক হৈছে গোসাইগাঁৱৰ হাকমা আশ্ৰমৰ আনন্দ মুছাহাৰী আৰু গোসাইগাঁও নন্দীপুৰ গণেশ মন্দিৰৰ তুলেশ্বৰ নাৰ্জাৰী। আজি পগলা বাবা মন্দিৰ প্ৰাংগণত বিশ্ব হিন্দু পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ সদস্য কৰ্মীসকলৰ লগতে বিজেপিৰ কোকৰাঝাৰ জিলাৰ প্ৰাক্তন সভাপতি জ্যেষ্ঠ বিজেপি নেতা লেখক কৰ সেৱক সন্তোষ তৰফদাৰে ফুল প্ৰসাদৰে সম্বৰ্ধনা জনাই অযোধ্যাৰ যাত্ৰা শুভ আৰম্ভ কৰে বুলি জানিব পৰা গৈছে।